आथिखालाव समाजाव हाबा जाखांनाय हौवा आरो हिन्जाव दोनखारलांनायनि दोहौ सोमजिदों। मोनसे समाव सासे सिख्लाया गावनि मोजां मोननाय सेंग्राजों दोनखारलांदोंमोन। नाथाय आथिखालाव सिख्ला नङा, हाबा जाखांनाय आइजोफोरासो गुबुन हाबा जाखांनाय हौवाफोरजों दोनखारलांनायनि दोहौ आरो समाजाव मोनसे गुबुंले आबहावा सोमजिहोदों। बेबायदिनो मोनसे जाथाय सोमजिदों उदालगुरि जिल्लानि खलायगाव पुलिस थानानि सिङाव थानाय झिलकापारा गामियाव। कैलास सलिहानि बिसिया देहा फाहामसालियाव थांनो होननानै 1.5 बोसोरनि गथ'साखौ लानानै गुबुन सासे हौवाजों दोनखारलांनाय जाथाय सोमजिदों। बे जाथायनि सायाव फिसाय कैलास सलिहा, बिमा आरो बिमायंआ मा फोरमायदों खोनासंना लानि। মানে মই ঘৰত ঘুমাই আছিলোঁ 7টামান বজাত। তাৰপিছত সৰু ছোৱালী বাচ্চাটোৰ এই চকুৰ বেমাৰ হোৱা বুলি তাৰপিছত হস্পিটেলত গ'ল। হস্পিটেলত যাম বুলি ক'লা। তাৰপিছত গ'ল। তাৰপিছত মই দি খেদাইছোঁ পইচা। তাৰপিছত সন্ধিয়া হ'ল। মই 11টামান বজাত আকৌ মই বৰফ লৈ গৈছিলোঁ, বৰফৰ গাড়ী চলাওঁ। তাৰপিছত ফাংচন আছিলে এটা এই জাবেৰীকুছি মাৰিগাঁৱত। তাৰপিছত তাৰপৰা আহি মোটামুটি 11টামান বাজিছে ৰাতি আহি পাওঁতে। তাৰপিছত অহা নাই। তাৰপিছত মই সেনেকৈ ঘুমাই থাকিলোঁ। ঘুমাই থাকোঁতে তাৰ পিছদিনা মই মাকৰ ঘৰত থকা বুলি ভাবিছোঁ। তাৰপিছত তাৰ পিছদিনা ফোন মাৰিলোঁ। ফোন মাৰোঁতে তাৰপিছত তাতে যোৱা নাই। নোযোৱা পাই তাৰপিছত সন্দেহ কৰিলোঁ, অ'টোত ফোন মাৰিলোঁ। কি নাম আপোনাৰ পত্নীৰ নাম? সংগীতা চলিহা। এনে ক'ৰ পৰা বিয়া কৰা হৈছিল? মঙলদৈ। কেতিয়া বিয়া কৰা হৈছিল? কেইবছৰমান হ'ল? 7 বছৰমান হৈ গ'ল। 8 বছৰ হৈছিলে? হয়। তুমি কি কাম কৰা এনে? মই হিচাপ নাই, তাৰমানে তামোলৰ বেপাৰ কৰোঁ। তাৰপিছত কাৰোবাৰ গাছত ঠানিও কাটোঁ, কাৰোবাক তাত হাজিৰা কৰিব যাওঁ। নিৰ্ধাৰিত নাই তাৰমানে। তাৰপিছত কিবা কাজিয়া পেচাল আছিলে নেকি? কাজিয়া নাই, একো নাছিলে? একো কাজিয়া। তাৰপিছত এই ল'ৰা ছোৱালী কেইজন আছিল? দুজন ল'ৰা ছোৱালী, এজন 5 বছৰমান হৈছে, এজন 1.5 বছৰ। ল'ৰা লৈ যোৱা ল'ৰাটো 1.5 বছৰ। তোমাক কৈ যোৱা নাছিলে? মোক কৈ যোৱা নাই। মাকৰ ঘৰ লৈ যোৱা বুলি কৈছিলে? মাকৰ ঘৰত যোৱা বুলি কৈছে। মাকৰ ঘৰ হ'ল মঙলদৈ। ঘৰত অহা নাই? মেডিকেলত যোৱা বুলি কৈছিলে। তেখেতে মেডিকেলত যোৱাৰ আগমুহূৰ্তত বা ঘৰৰ পৰা পইচা পাতি লৈ গৈছিল নে বেলেগ আৰু আন কিবা বস্তু লৈ গৈছিলে? পইচা লৈ গৈছিল। 8,000 টকা এটা থৈ দিছিলোঁ, তাৰমানে এই ৰোহিণীক পইচা দিব লাগে। তাৰপিছত সেইটো পইচাও লৈ গৈছে। তাৰপৰা মোৰ সৰু ছোৱালীটোৰ বাৰ্থ চাৰ্টিফিকেট আৰু কিবা কিবি লৈ গৈছে তাৰমানে ঘৰৰ পৰা। তোমাৰ তাৰমানে অজ্ঞাতে বস্তুখিনি লৈ গৈছে? লৈ গৈছে। আৰু কিবা নিছে নেকি? আৰু বেলেগ একো নিয়া নাই। টকা পইচা লৈ গৈছে? টকা পইচা লৈছে আৰু কাপোৰখিনি লৈ গৈছে আৰু চলিটো লৈ গৈছে। শেষত তোমালোকৰ দুটা কথা বিচাৰিম, তোমাক পত্নীটো লাগে নে নালাগে? নালাগে। এইটোৱে বিচাৰিছোঁ তাৰমানে। হয়। এই গাঁওখনৰ নাম কি হয়? চিলকাপাৰা। এইটো চিলকাপাৰাটো দৰঙত পৰে নে ওদালগুৰিত পৰে? ওদালগুৰি। ওদালগুৰিত পৰে। বিটিয়া ওদালগুৰিত পৰে? বিটিএত পৰে। হয়। মাতৃ হিচাপে ক'ব বিচাৰিছোঁ, তাৰমানে ধৰ আৰু বোৱাৰীটো আমাক নালাগে। ধৰ যোৱাৰ সময় আমাক কৈ থৈ যোৱা নাই। দেউতাকক কৈছে কি বোলে মই হস্পিটেলত যাম, কিবা আছিল, বাপা অসুখ হৈছে। তেতিয়া দেউতাকে কয় মাইনাক ৰাখিলা, কৈছে অলপ সময় ৰাখ, মই পটককৈ আহি পাম বুলি। তাৰ এতিয়া ভাত চাই আছোঁ, দিনটো নাই ৰাতিও নাই। তাৰপাছত ধৰি পেলাই কি তাৰপিছত দেউতাকে সুধিলা কি কাপোৰ কিয় লৈছা পিছে, তই যে ঘূৰি আহা? কৈছে মই আকৌ চিলাব দিম কাপোৰ, সেনেকৈ কৈছে আৰু সেই সময়ত মই নাই, পথাৰ ফুৰি আছিলোঁ। তাই তাৰমানে বহুত বেলেগ ধৰণৰ তাৰমানে তাই মোৰ হিচাপে আৰু তাৰমানে নালাগে। 7 বছৰ ধৰি বিয়া হৈছিলে বাৰু, 7 বছৰ হ'ল। এই 7 বছৰ আপুনি বোৱাৰী হিচাপে কেনেকৈ বাচিলে? বোৱাৰী প্ৰথমতে ভালে পালোঁ, মা হিচাপে বেয়া হৈ গ'ল। তাই পেটিকোটৰ মেখেলা চব হাফপেণ্ট জাঙিয়া আদিকে মই ধুই পাইছোঁ। তাই বাগানৰ কাম কৰিব গুচি গৈছিল। তাৰপৰা এই চলি মই পিঠিত বান্ধি ডাঙৰ কৰিলোঁ। নিজৰ আইতাকৰ গাখীৰ খুৱাই ভালকৈ ডাঙৰ কৰিছোঁ। বিয়া কৰা নহৈছিল নে বেলেগকৈ কিবা? নাই, পলুৱে আনিছিল। ইয়াতে ৰাইজৰ ভেজাল মই মাৰি দিছোঁ। সামাজিকভাৱে হেৰি কৰাইছিল আৰু। তেতিয়া আপুনি কি ভাবিছে আৰু বোৱাৰীক লাগে নে নালাগে? নালাগে। এইটো আমাৰ ল'ৰাটো লাগে নাতিয়া। এনে আপোনাৰ ঘৰত কিবা ভাল ব্যৱহাৰ আছিল নে নাছিল? মোৰ লগত ভাল ব্যৱহাৰ নাইয়ে দে, বেয়াই। একদিন শুই থাকোঁতে তাৰমানে তাই বাল্টিং লৈ যাই থাকি পানী মাৰি দিছে মোৰ গাত। আৰু ধৰ মোৰ মেখেলাও আনি পেলাই তাই লুকাই থৈছে নে পুচি সেইটো নাজানো, মেলি দি থোৱা মেখেলা তাৰমানে। এনে একেলগে কিমান দিন আছিলে? একেলগে 6 বছৰমান থাকিলে। এনে বেলেগ হোৱা কিমান দিন হ'ল? বেলেগ হোৱা কিমান 1 বছৰমান হৈছে। বেলেগ হৈছে।
এতিয়া এই ল'ৰাটোৰ মুখফালে চাই আপুনি বোৱাৰীটো আৰু বিচৰা নাই আৰু নাই নিবিচাৰে ইমান ধুনীয়া উঠি অহা গৃহস্থীখন তাই ভাঙি দিলা আৰু ধৰ তাই কথা মতে ইয়াতে উঠি আহিল তাই ধৰ তাতে থাকিলে সুবিধা নাপায় ইয়াতে সুবিধা বিচাৰি আহিছে এনেই খোৱা বোৱাত কিবা কষ্ট পাইছিল নেকি খোৱা বোৱাত একো কষ্ট পোৱা নাই ডেইলি মাছ মাংস কণী ডেইলি থাকে আমি নিজে দেখা পাওঁ পৰহি দিনাও খাহী মাংস আনিছে আনি ভাগি দিছে খাইছে কালি পুৱাই যি সেনেকৈ যাব আমি সেইটো ভাবাই নাছিলোঁ মই ভাবছোঁ ক'ৰবাত গুচি গৈছে আহিব আকৌ বেংকতো যাই থাকোঁ কেতিয়াবা বেংকতো আহিব পাৰে ওচৰত থাকিলে সুধিলোঁ হয় ক'ত যা তই বুলি মইতো নাই পথাৰত গৈছিলোঁ সেইখিনি কথা আৰু তেখেতে ক'লে আপুনি গম পালোঁ যে আপুনি বৰদেউতা আপুনি বৰদেউতাক হিচাপে কি ক'ব আপোনাৰ মোৰ ফালৰ পৰাই ছোৱালীটো আচলতে বজ্জাত মই মাজে মাজে এইবিলাক চকুত পৰি থাকে ই অলপতে মোৰ ঘৰত মই তাইক দমে দিছোঁ দম দিয়াত 2 দিনমান পাতল হৈছে যাবা আৰু নুগুটোৱাটোৱে ভাল নেকি তাই ইয়াৰ ভৱিষ্যত ভাল নকৰিব নেকি এনে এটা মই মনত ভাবিছোঁ বৰ্তমান যিটো দেখা গৈছে যে আজিকালি তিৰোতাবিলাকে যিটো মানে সৰুকৈ প্ৰেমৰ যিটো নেকি তাৰমানে পৰিৱেশ সৃষ্টি কৰিছে বা গাঁওখনতো তাৰমানে এটা মানে পক্ষী পৰিৱেশ বিনষ্ট কৰিছে আপুনি কি ক'ব ইয়াৰ বিষয় লৈ মই আৰু কি ক'ম গতিকে এই পৰিৱেশ বেয়া কৰাৰ কাৰণে এই ল'ৰাটোৱে আচলতে সেই তিৰোতাজনী আৰু নুগুটোৱা ভাল মানে নালাগে মোৰ ফালৰ পৰাই কাৰণ ইয়াক আৰু ভৱিষ্যতে ভাল নকৰে কাৰণ ইয়াতে খাই লৈ ইমান কষ্ট কৰি ল'ৰাটোৱে পুহি আছে দিনত হাজিৰা কৰে তামোলৰ গছত উঠেই এনেধৰণে আনি এইবাৰ অলপ খেতিও কৰিছে ইমান কষ্ট কৰাৰ ফলত তাই এইবিলাক কৰিব নালাগিছিল নহয় এইবিলাক কৰাৰ কাৰণে আমি অৱশ্যে দুখ পাইছোঁ বেয়া পাইছোঁ গতিকে এওঁ যদি মনে মানে এই ল'ৰাটো কিবা কৰি আনি পেলাই ছোৱালীটো তিৰোতাজনী নানাই ভাল আপুনি বৰদেউতাক কি ক'ব যে যদি ল'ৰাটো পাব বিচাৰিছে এই ক্ষেত্ৰত আইনৰ ব্যৱস্থাটো লোৱাটো দৰকাৰ আপুনি কি ভাবে নাই এনেই ল'ৰাটোৰ কাৰণে যদি সচৰাচৰ গোটেই নেদে তেতিয়া আমি গোটেইবিলাকে লগ লাগি আইনৰ ব্যৱস্থা লৈ ল'ৰাটো আনিব লাগিব এইটো এটা ভাবি আছোঁ আপুনি বয়সস্থ মানুহ হিচাপে কি ক'ব যে বৰ্তমান উঠি অহা ল'ৰা ছোৱালীবিলাকে এনেকুৱা এটা পৰিৱেশত যিটো দেখিছে বাৰু বৰ্তমান ঘটনা ঘটি আছে আজিকালি ধৰ মোবাইলত বা ফেচবুকত বা নিউজ চেনেলবিলাকত দৈনন্দিন এইবিলাক ঘটনা ঘটি আছে এইবিলাক ঘটনা নঘটিবৰ কাৰণে আপুনি আপোনাৰ বয়সস্থ মানুহ হিচাপে আপুনি কি ক'ব এইটো হেৰি কৰিব লাগে এইটো প্ৰত্যেকে সাৱধান হ'ব লাগে আৰু নিজে চকু ৰাখিব লাগে আৰু এতিয়া ল'ৰা মই ভতিজা ল'ৰাক মই কৈছোঁ এই বিষয় লৈ ধৰক এইটো কাম আৰু হেৰি কৰিব লাগে তাইক কেঞ্চেল কৰি দিব লাগে কাৰণ তোমাৰ ঘৰত আজি হৈছে কালি কাৰোবাৰ ঘৰত হ'ব এনেকৈ পৰিৱেশটো নষ্টহে হৈ যাব সেইটোৱে মোৰ মনৰ ভাৱ 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 60015171003 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार